আপোনালোকলৈ পুনৰ আগবঢ়াইছোঁ এটি মনপৰশা কবিতা উইচিৰিঙা গাত এটাৰ পৰা। ৰচয়িতা ৰঞ্জন বৰ্মন। মেঘে মুকুন্দলাই বোবা যেন হৈ ওলমি থকা কানিমুনি সন্ধিয়া তোমাক বুটলি আনিছিলোঁ উইচিৰিঙা গাত এটাৰ পৰা। তোমাৰ দেহত উইচিৰিঙাৰ আচুৰ, দুগালত শুকাই কৰাল মৰা দুটি মৰা নৈ। বুকুত উমি উমি জ্বলি আছিল একুৰা তু জুই, যি জুইৰ তীব্ৰতাই সপ্তা চকু জ্বলাই ছাই কৰিব পাৰে। তোমাৰ দুচকুত জুমি চাওঁতে দেখিছিলোঁ লঠঙাডালত চিটিকা লাগি ওলমি থকা আউসীৰ মৰা সেতাজো। তোমাৰ বাবে মই দাদৰি হৈ চিঞৰি চিঞৰি নমাই আনিলোঁ মোৰ বৃষ্টি, যি বৃষ্টিৰ জলে ধুই দিলে তোমাৰ কৰাল মৰা গালৰ উইচিৰিঙাৰ আচুৰ। ক্ৰমশ তু জুইৰ পৰিৱৰ্তে তোমাৰ বুকুত গজি উঠিল শাওনৰ এডৰা সেউজীয়া ঘাঁহনি। বতাহত ঘাঁহ পাতবোৰ হালে কিজালে, সৌনয়নৰ দুচকুৰ টোপনি সৰে। সৌনয়ন দাদৰি, দাদৰি সৌনয়ন, এটা নিমিলা অংক। জোনাকত বহি তুমি পানী ৰঙৰ ছবি এখন আঁকিছা, য'ত মই মোক বিচাৰি নাপালোঁ।